Audio Jungle. Audio Jungle. নমস্কাৰ খেলো আৰু শিকু চেনেলটোলৈ সকলোকে মই প্ৰাৰ্থনাই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আমি শিশুসকলৰ মনোগ্ৰাহী হোৱাকৈ কেনেধৰণে টেষ্ট কৰিবলৈ শিকাব তাৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। আমাৰ অভিভাৱকসকলে সদায় এটা কথা মনত ৰখাটো প্ৰয়োজনীয়, কাৰণ আমি শিশু এজনক যেতিয়া আমি শিকাবলৈ যাওঁ যাতে তেওঁলোকক আমি জোৰ কৰি নহয়, শিশুটিক আমি তেওঁলোকে নিজৰ ফূৰ্তি মনেৰে আনন্দ মনেৰে যাতে শিকিব পাৰে, তেওঁলোকে যাতে শিক্ষাটোৰ যাতে খেল বুলি ভাবে বা তেওঁলোকে ফূৰ্তি এটা বস্তু বুলি ভাবে, তেনেধৰণে আমি তেওঁলোকক সদায় শিকাবলৈ যত্ন কৰিব লাগে। আমি ধৰি লওক প্ৰথমতে তেওঁলোকক ইংৰাজী এলফাবেটৰ এ লেটাৰটো শিকাবলৈ বিচাৰিছোঁ। যদি আমি ডাইৰেক্ট এ লেটাৰটো লিখি দিওঁ তেতিয়া শিশুজনে লিখিবলৈ অসুবিধা পাব। সেইকাৰণে আমি এনেধৰণে ডাঙৰকৈ যেতিয়া এ লেটাৰটো টেষ্ট কৰি তেওঁলোকক বিভিন্ন কালাৰেদি টেষ্ট কৰিবলৈ দিম, তেতিয়া তেওঁলোকে ইয়াৰ পৰা ফূৰ্তিও পাব আৰু লিখিও ভাল পাব। কাৰণ শিশুটিৰ মাংসপেশী প্ৰথমতে কেতিয়াও মজবুত নাথাকে। যেতিয়া আমি এনেধৰণে শিশুটিক লিখিবলৈ দিম তেতিয়া শিশুটিৰ মাংসপেশীও সবল হ'ব। এনেধৰণে আমি প্ৰথম লাইনত এইটো ডাঙৰকৈ দিব পাৰোঁ, তাৰপিছৰ লাইনত ক্ৰমান্বয়ে সৰুকৈ, আৰু অলপ সৰুকৈ, তাতকৈ সৰুকৈ। এনেদৰে যেতিয়া আমি তেওঁলোকক টেষ্ট কৰাই শিশুটিক অভ্যাস কৰাম, তেতিয়া সহজতে তেওঁ টেষ্ট কৰিব পৰা হ'ব। ইয়াত আমি এটা লেটাৰে দেখাইছোঁ, এ লেটাৰটো। এনেধৰণে আমি এৰ পৰা জেডলৈকে প্ৰত্যেক দিনে আমি শিশুটিক প্ৰেক্টিছ কৰাব পাৰোঁ। আমি একেলগতে এ লেটাৰটোৰ ডাঙৰ পৰা সৰুলৈকে একেটা লাইনতে এনেদৰে লিখিও টেষ্ট কৰিবলৈ দিব পাৰোঁ, যাতে শিশুটিয়ে ইয়াৰ পৰা সদায় ফূৰ্তি পায়, যাতে শিশুটিয়ে লিখা আৰু পঢ়া এই কামটো তেওঁলোকে খেলৰ নিচিনাকৈ ভাবি লয়। তেতিয়া আমাৰ অভিভাৱকসকলেও শিকাবৰ কাৰণে নিশ্চয় ইজি হ'ব। এনেধৰণে বি লেটাৰটো প্ৰত্যেকটো লেটাৰে আমি ডাঙৰ পৰা সৰুলৈ এনেদৰে লিখি শিশুটিক টেষ্ট কৰিবলৈ দিব পাৰোঁ। তেতিয়া শিশুটিৰ হাতখনো স্থিৰ হ'ব। এনেদৰে ডি লেটাৰ এনেধৰণে এই দুই পদ্ধতিৰে আপোনালোকে এৰ পৰা জেডলৈকে প্ৰথমতে টেষ্ট কৰিবলৈ শিকাব পাৰে। তাৰ পিছৰ পৰ্যায়ত আমি যেতিয়া তেওঁলোকক বহীত লিখিবলৈ শিকাম, তাত ইংলিছ লেটাৰটো লিখাওঁতে সদায় ইংলিছ এলফাবেটৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ 4 লাইনৰ এখন বহীত আমি লিখাবলগীয়া হয়। ইয়াতে ৰেড আৰু ব্লু এই 4টা লাইনৰ তেওঁলোকৰ ধাৰণাটো আমি প্ৰথমতে দিব লাগিব। কেপিটেল লেটাৰৰ ক্ষেত্ৰত এই ৰেড আৰু এডাল ৰেড লাইন আৰু দুডাল ব্লু লাইন, এই 3ডালৰ ভিতৰত আমি কেপিটেল লেটাৰবোৰ এৰ পৰা জেডলৈকে লিখিবলগীয়া হয়। গতিকে প্ৰথমতে আমি লাইনৰ ধাৰণাটো দিব পাৰিব লাগিব। প্ৰথমতে শিশুটিয়ে নোৱাৰিব পাৰে, কিন্তু লাহে লাহে তেওঁলোকে পাৰিব। আমি বহীত লিখোৱাৰ আগতে তেওঁলোকক ষ্টেণ্ডিং লাইন, এনেধৰণে 3টা ঘৰত আমি ষ্টেণ্ডিং লাইন, স্লিপিং লাইন, কাৰ্ভ লাইন, এনেধৰণে আমি বহীত লাইনত লিখিব দিব পাৰোঁ।
কাৰণ প্ৰথম পৰ্যায়ত আমি দেখুৱাইছিলোৱে যে ট্ৰেছ কৰিবলৈ শিকোৱা কাৰ্ভ লাইন, ষ্টেণ্ডিং লাইন, স্লেটিং লাইন সেইখিনি শিকোৱাই হৈ গৈছে। সেইখিনি ক্ৰমান্বয়ে কৰাৰ পিছত তেওঁলোকে নিশ্চয় নিজে কৰিব পৰা হ'ব। কৰাৰ পিছত তেতিয়া আমি এনেধৰণে লাইনত স্থিৰ হ'বৰ কাৰণে আমি এনেধৰণে কৰিব দিব পাৰোঁ। কাৰ্ভ লাইন, স্লেটিং লাইন, কাৰ্ভ লাইন। ইয়াৰ জৰিয়তে আমাৰ তেওঁলোকৰ এটাই লাভ হ'ব যে ষ্টেণ্ডিং লাইনৰ এলফাবেটৰ ক্ষেত্ৰত ইংৰাজী ষ্টেণ্ডিং লাইনৰ লেটাৰ E, F, H, I, L, T এইকেইটা হৈছে ষ্টেণ্ডিং লাইনৰ লেটাৰ। যেতিয়া তেওঁলোকে ষ্টেণ্ডিং লাইন আৰু স্লিপিং লাইন এই দুটা যেতিয়া প্ৰথমতে তেওঁলোকে শিকি ল'ব তেতিয়া এই লেটাৰকেইটা সহজতে লিখিব পাৰিব। ধৰি লওক স্লেটিং লাইনৰ ক্ষেত্ৰত A, K, M, N, V, W, X, Y, Z এই স্লেটিং লাইন জনাৰ ফলত তেওঁলোকে এই দুটা লাইন জনাৰ ফলত এই লেটাৰকেইটা সহজে লিখিব পৰা হ'ব। কাৰ্ভ লাইনখিনি যেতিয়া তেওঁলোকে ভালদৰে আঁকিব পৰা হ'ব তেতিয়া B, C, D, G, J, O, P, Q, R, S আৰু U এই লেটাৰকেইটাৰো সুন্দৰকৈ লিখিব পৰা হ'ব। গতিকেলৈ আমি এই ষ্টেণ্ডিং লাইন, স্লিপিং লাইন, কাৰ্ভ লাইন, স্লেটিং লাইন আৰু চাৰ্কল এইকেইটা শিকোৱাটো প্ৰথম পৰ্যায়ত খুবেই প্ৰয়োজনীয়। ইয়াৰ পিছত আমি তেওঁলোকক এইটো এটা পদ্ধতিৰে শিকাব পাৰোঁ। ষ্টেণ্ডিং আৰু স্লিপিং লাইনৰ ক্ষেত্ৰত মই প্ৰথমতে এটা লেটাৰে দেখাইছোঁ আপোনালোকক। ই লেটাৰটো ধৰি লওক আমি ইয়াতে ষ্টেণ্ডিং লাইন আৰু স্লিপিং লাইনৰ শিশুসকলক এনেধৰণে আমি টেষ্ট কৰিবলৈ দিব পাৰোঁ। এনেধৰণে আঁকি ইয়াৰ ফলত ই লেটাৰটো E, F, T এই লেটাৰবোৰ লিখিবলৈ তেওঁলোকে সহজ পাব আৰু লগতে ফূৰ্তিও পাব। এনেধৰণে ধৰি লওক ই লেটাৰটো এনেদৰে আমি টেষ্ট কৰিব দিব পাৰোঁ। এনেধৰণে আমি শিকাব পাৰোঁ। মাজত ধৰি লওক যিবোৰ লাইন সহজ হয়, ষ্টেণ্ডিং লাইন হওক, স্লিপিং লাইন হওক, এই দুটা লাইন হ'ল সহজ, অলপ সহজ পায়। গতিকেলৈ আমি সহজ লেটাৰবোৰ শিশুটিক প্ৰথমতে শিকাব পাৰোঁ। L, T, E এনেধৰণৰ লেটাৰবোৰ। তাৰ পাছত আমি তেওঁলোকক কপিত এনেধৰণে এই লেটাৰটো টেষ্ট কৰি প্ৰথম পৰ্যায়ত এনেধৰণে টেষ্ট কৰিব দিব পাৰোঁ। এনেধৰণে টেষ্ট কৰিব যেতিয়া নিজে পৰা হ'ব তাৰ পাছত নিজে তেওঁলোকক এনেধৰণে তিনিটা আমি ডট দি এনেধৰণে মিলাব দিব পাৰোঁ। স্লেটিং লাইন আৰু স্লিপিং লাইন এনেধৰণে আমি মিলাই শিশুটিক লিখিব দিব পাৰোঁ। তাৰ পাছত যেতিয়া এনেদৰে পৰা হ'ব তেতিয়া লাইনটো তেওঁলোকৰ তিনিটা লাইনত যে লিখিব লাগে সেইটো কাৰণে আমি এনেধৰণে দাগ দি দিব পাৰোঁ। প্ৰথম পৰ্যায়ত শিশুটোৱে এইটো নাজানিবও পাৰে, সেইকাৰণে আমি এনেধৰণে এটা এটা দাগ দি তেওঁলোকক ইয়াৰ ভিতৰত এই তিনিটা লাইনৰ ভিতৰত যাতে লিখিব পাৰে। প্ৰথম পৰ্যায়ত শিশুটোৱে নোৱাৰিব পাৰে, বাহিৰলৈ আহিব, কিন্তু লাহে লাহে তেওঁলোকে লিখি থকাৰ পিছত অভ্যাসত পৰিণত হ'ব, তেতিয়া শিশুটিয়ে নিশ্চয় পৰা হৈ যাব। এনেধৰণে আমি এ লেটাৰটো লিখিব দিব পাৰোঁ। এনেধৰণে বি লেটাৰটো প্ৰথম পৰ্যায়ত আমি টেষ্ট কৰিবলৈ দিয়াৰ পাছত যেতিয়া টেষ্ট কৰিব পৰা হ'ব সম্পূৰ্ণকৈ তেতিয়া আমি লাইনৰ ভিতৰত এনেধৰণে লিখিব দিব পাৰোঁ। যেতিয়া নিজে লিখিব পৰা হ'ব তেতিয়া আমি এই তিনিটা ডট নিদি এনেধৰণে আমি লিখিবলৈ দিম এৰ পৰা জেডলৈকে। যেতিয়া সম্পূৰ্ণকৈ শিশুটিয়ে লিখিব পৰা হ'ব তেতিয়া তেওঁলোকৰ শিশুটিৰ মনোগ্ৰাহী হোৱাকৈ আমি কিছুমান তেওঁলোকে উৎসাহ পাবলৈ, ফূৰ্তি পাবলৈ আমি কিছুমান এনেকুৱা ধৰণৰ ৱৰ্কশ্বীট বনাই ল'ব পাৰোঁ। ইয়াতে আমি ব্লেক কালাৰ দি লিখিব লাগিব, ব্লেক পেঞ্চিলেদি, যিহেতু কালাৰিং হয়। ইয়াতে আমি এনেধৰণে এৰ পৰা জেডলৈকে এই বেলুনছবোৰৰ ভিতৰত আমি লিখিব দিব পাৰোঁ। A, B, C, D এনেধৰণে লিখাৰ ভিতৰত এই কালাৰবোৰ কাৰণে শিশুটিয়ে মনত ফূৰ্তি পাব আৰু উৎসাহ পাব লিখিবৰ কাৰণে।
যাতে শিশুটিক কেতিয়াও জোৰ কৰি শিকাবলগীয়া নহয় তেওঁলোকে যাতে নিজে লিখিবলৈ ইচ্ছা কৰে তাৰ পৰা আনন্দ পায় এনেধৰণে আমি তেওঁলোকক সহজভাৱে শিকাবলৈ চেষ্টা কৰিব লাগিব যেতিয়া এনেধৰণে শিকোৱাৰ ফলত তেওঁলোকৰ এই বস্তুবোৰ এটা অভ্যাসত পৰিণত হৈ যাব যেতিয়া অভ্যাসত পৰিণত হ'ব তেতিয়া তেওঁলোকে শিশুটিয়ে নিজে কৰিবলৈ চেষ্টা কৰিব এনেধৰণে আমি এৰ পৰা জেডলৈকে লিখিব দিব পাৰোঁ আপোনালোকে বেলেগ বেলেগ ধৰণে বনাই ল'ব পাৰে মই মাত্ৰ দেখাইছোঁহে এনেধৰণে আমি গছ আঁকি দিব পাৰোঁ এনেধৰণে আঁকি ইয়াত এ বি চি ডি জেডলৈকে লিখিব দিব পাৰোঁ আচলতে এনেকৈ দিয়াৰ ফলত শিশুটিয়ে লিখিবলৈ ফূৰ্তি পাব সেইটো কাৰণে কাৰণ আপুনি যদি বহীখনত লিখিবলৈ দিয়ে সেই কামটো হয়তো কৰি থাকিবলৈ শিশুটিয়ে অশান্তি পাব পাৰে আমনি পাব পাৰে একেটা কামকে কাৰণ শিশুৰ মনটো কেতিয়াও স্থিৰ নহয় একেটা কামতে তেওঁলোকে বেছি সময় লাগি থাকিব নোৱাৰে সেইকাৰণে আমি যেতিয়া এনেধৰণে কৰি দিম তেওঁলোকে লিখিবলৈ ভাল পাব এনেদৰে আমি দিব পাৰোঁ আৰু এনেধৰণেও আমি ডাৱৰ বৰষুণৰ টোপাল এনেধৰণে বনাই আমি লিখিবলৈ দিব পাৰোঁ এনেদৰে দিয়াৰ ফলত চাব আপোনাৰ শিশুটিয়ে খুব কম দিনৰ ভিতৰতে পুৰা সম্পূৰ্ণকৈ এলফাবেট লিখিবলৈ শিকি গৈছে আজি ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকৰ আমাৰ ভিডিঅ'বোৰ চাই অলপ হ'লেও সহায় হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ভৱিষ্যতে আপোনাৰ শিশুটি শিকোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ভিডিঅ' পাব বিচাৰে আমাক কমেণ্ট কৰি জনাব আমি আপোনালোকক ভিডিঅ'বোৰ বনাই দিবৰ কাৰণে চেষ্টা কৰিম আজিলৈ আহিছোঁ পুনৰ লগ পোৱাৰ আশাৰে Audio Jungle.